নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমত চাহ কোম্পানী কোন চনত গঠন কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে 1839 চনত 1839 অসমত চাহ কোম্পানী 1839 চনত গঠন কৰা হৈছিল অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাজ্যপাল শাসিত ৰাজ্যৰ সংখ্যা কিমান তলৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দিয়া আছে 29 খন ভাৰতৰ ৰাজ্যপাল শাসিত ৰাজ্যৰ সংখ্যা হৈছে 29 খন 29 অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে নোভা কি অপচন এ ধূমকেতু বি নেপচুনৰ উপগ্ৰহ অপচন সি বিস্ফোৰিত তৰা অপচন ডি ৰঙাপিণ্ড এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে বিস্ফোৰিত তৰা নোভা হৈছে বিস্ফোৰিত তৰা অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কি গতিত প্ৰদক্ষিণ কৰে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দিয়া আছে বাৰ্ষিক গতি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম হৈছে বাৰ্ষিক গতি অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে চন্দ্ৰডিঙা এটা কি তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে পাহাৰৰ নাম চন্দ্ৰডিঙা এটা পাহাৰৰ নাম অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে মামৰে ধৰা প্ৰক্ৰিয়াটোক কি প্ৰক্ৰিয়া বোলা হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দিয়া আছে ৰাসায়নিক প্ৰক্ৰিয়া মামৰে ধৰা প্ৰক্ৰিয়াটোক ৰাসায়নিক প্ৰক্ৰিয়া বোলা হয় অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী পৌৰ নিগম আইন কেতিয়া পাছ কৰা হয় অপচন এ 1959 চন অপচন বি 1969 চন অপচন সি 1979 চন অপচন ডি 1980 চন এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে 1969 চন 1969 গুৱাহাটী পৌৰ নিগম আইন 1969 চনত পাছ কৰা হয় অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি দি আছে জম্মু আৰু কাশ্মীৰ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ নিজা সংবিধান আছে অপচন সি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে 52 গ্ৰহ বুলি কাক কোৱা হয় অপচন এ শুক্ৰ বি বুধ চি প্লুটো অপচন ডি ইউৰেনাছ এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি অপচন চি দিয়া আছে প্লুটো 52 গ্ৰহ বুলি প্লুটো গ্ৰহক কোৱা হয় অপচন চি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন নিম্নলিখিত কোনখন ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে গোৱা ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম হৈছে গোৱা অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্য কোনখন তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দিয়া আছে গুজৰাট ভাৰতৰ সৰ্বাধিক নিমখ উৎপাদনকাৰী ৰাজ্যখনৰ নাম হৈছে গুজৰাট অপচন এ টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম স্বৰ্গদেউৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দিয়া আছে লক্ষ্মীসিংহ আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল অপচন এ টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দিয়া আছে 15তম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী
অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছে তলৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন সি দি আছে বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে বিশ্বজিৎ দৈমাৰীক নিৰ্বাচিত কৰা হৈছে অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ 2020 বৰ্ষৰ অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি অপশ্যন চি দি আছে শুৱালকুছি 2020 বৰ্ষত অসম সাহিত্য সভাৰ অধিৱেশনখনি শুৱালকুছিত অনুষ্ঠিত হৈছিল অপশ্যন চিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমটো ছপাহাল মিছনেৰীসকলে ক'ত স্থাপন কৰিছিল অপশ্যন এ শিৱসাগৰ বি শদিয়া চি মাৰ্ঘেৰিটা অপশ্যন ডি তেজপুৰ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অপশ্যন এ দিয়া আছে শিৱসাগৰ অসমৰ প্ৰথমটো ছপাহাল মিছনেৰীসকলে শিৱসাগৰত স্থাপন কৰিছিল অপশ্যন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে অসমৰ ইটাৰনেল চিটি অফ ৰোমান্স বুলি কোনখন নগৰক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দিয়া আছে তেজপুৰ অসমৰ ইটাৰনেল চিটি অফ ৰোমান্স বুলি তেজপুৰ নগৰক জনা যায় অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কুৱেশ্যনটো হৈছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল অপশ্যন এ কামৰূপ বি ডিমাপুৰ চি শোণিতপুৰ অপশ্যন ডি তেজপুৰ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অপশ্যন বি দিয়া আছে ডিমাপুৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল ডিমাপুৰত অপশ্যন বিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি দিয়া আছে 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি 1826 খ্ৰীষ্টাব্দত স্বাক্ষৰিত হৈছিল অপশ্যন ডিটোৱে হৈছে শুদ্ধ উত্তৰ আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখন পতন হয় অপশ্যন এ বীৰপাল বি নীতিপাল চি নৰনাৰায়ণ অপশ্যন ডি ধীৰ নাৰায়ণ এই প্ৰশ্নটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আপোনালোকে অনুগ্ৰহ কৰি এই প্ৰশ্নটোৰ উত্তৰ মোক তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনেধৰণৰ প্ৰশ্ন উত্তৰৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ